কাৰণ পাতানিখনতো আমি এই শ্বৰ্ট স্কাৰ্ট বাকী সেনেকুৱাতো পিন্ধি অহা নাই না, লঙে আছে তো ছেম না, নিজৰ জাতিটোক বচাই ৰাখিবৰ কাৰণেতো পিন্ধি অহা সেইটো কোনেও জোৰ জবস্তি ফ'ৰ্চ কৰিব নোৱাৰে না যে পিন্ধি আহিবই লাগিব, সেইটো নিজৰ ইচ্ছামতে আহিব লাগিব। যদি তোমাৰ জাতিৰ প্ৰতি মানে ভাল কিবা অনুভৱ আছে তেনেহ'লে পিন্ধি আহিব, আৰু যদি মানে এটা কিনাইতো নাহিব, সেইটো আমি বেলেগ আৰু ক'ব নোৱাৰোঁ না। এতিয়া ল'ৰাসকলে কিন্তু আংচা পিন্ধিব লাগে, হিচাপমতে আংচা পিন্ধিব লাগে। এতিয়া তোমাৰ মতামত কেনেকুৱা, ল'ৰাসকলে আংচা পিন্ধি আহিব লাগে নেকি? আংচা সেইটো ঘৰত পিন্ধে, কিন্তু এইটো অলপ বাহিৰত আহে না, তো বিদ্যালয়ত অলপ কিছুমান কাম থাকে যিহৰ ছোৱালীবিলাকেতো নকৰে না, ল'ৰাবিলাকে কৰে। এতিয়া গছত উঠিব দিলেতো ছোৱালীবিলাকে উঠিব নোৱাৰিব না, সিহঁতক দিব লাগিব, তো সিহঁতে পেণ্ট চাৰ্ট পিন্ধি অহাটোৱে ভাল না। তো ইমান এটা ল'ৰাবিলাক পিন্ধি ছোৱালীবিলাক আহে ল'ৰাবিলাকো দিব লাগিব, সেইটো ইমান কি কৰিব নালাগে। আচ্ছা, এতিয়া তেখেতসকলক কি জনাবা যি মহাবিদ্যালয়খনত আমি পাতানিখন যে তোমালোকক দিলে, পাতানিখন পৰিধান কৰি কেনে আহি মহাবিদ্যালয়ত পাতানিখন পিন্ধি আহিছা, তেখেতসকলক কি জনাবা? স্কুল কলেজখিনিৰ পৰা এতিয়া BA ডিগ্ৰীটো কমপ্লিট কৰিব বঙাইগাঁও কলেজত আহিলোঁ, তো ইয়াতে আহি পাতানিখন পিন্ধিবলৈ যিটো মানে ডাঙৰ যিখিনি মানুহ আছে সেইখিনিয়ে সুযোগ দিছে, তো সেইটোৰ কাৰণে চবকে ধন্যবাদ জনাইছোঁ আৰু ভাল লাগিছে। পূজা লগা নাই, কিন্তু কিছুমান আছে যে অলপমান পিন্ধিবলৈ অসুবিধা কৰি আছে, কিন্তু সেইখিনি আমি নিজেও বুজি কিনে পিন্ধাৰ কাৰণে চেষ্টা কৰিব লাগে, কাৰণ নিজৰ জাতিটোৰ সংস্কৃতি বা যিখিনি হিষ্টৰী আছে পিছৰ সেইখিনি আমি আগলৈ বচাই ৰাখিবলৈ চেষ্টা কৰিব লাগে। এতিয়া বহুতকে দেখা গৈছে যে কিছুমানে হালধীয়া পাতানি পিন্ধে বা এনেকুৱা ধৰণৰ, এইখিনিতে তোমালোকৰ কিবা আছে নেকি? সেইটো একো নাই, মানে আমাৰ যিটো পূৰা জাতীয় পোচাক সেইটো হালধীয়া আৰু সেউজীয়া, কিন্তু ইয়াতে কলেজত পিংক আৰু মানে ব্লেকটো আছে, তো সেইটো মিলাই কিনে আমাৰ এইটো দি দিছে, এনেই ঠিকে আছে, বেলেগ একো প্ৰব্লেম নাই, কিন্তু পাতানিটো পিন্ধিব পাইছোঁ না, সেইটোৰ কাৰণে বহুত ভাল লাগিছে। আমি বিচাৰোঁ যে আমাৰ ৰাজবংশী মানুহ যিবিলাক আছে চবেই যাতে পাতানি পৰিধান কৰি আহে, সেইটোৱে আৰু মানে খুবেই ভাল লাগিছে পাতানিটো পিন্ধি, এইটোৱে। ইতিমধ্যে জানিবলৈ পাৰিছোঁ ইয়াতে যিসকল ৰাজবংশীৰ পাতানি পিন্ধি আহিছে তেখেতসকলে আচলতে আনন্দত খুব উল্লাস হৈছে, আৰু এগৰাকী আমাৰ মাজত ছাত্ৰী আছে। কেনেকুৱা লাগিছে আজি তোমাৰ? বহুত ভাল লাগিছে। হয়, নমস্কাৰ, স্বাগতম জনাইছোঁ প্ৰাগজ্যোতিষপুৰ লাইফত। মই ধনবীৰ, আৰু এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ বঙাইগাঁও জিলাৰ মাছমজিয়াত থকা বঙাইগাঁও মহাবিদ্যালয়ত, আৰু ইয়াতে দেখা গৈছে ঐক্যাৰ যি পাতানি সাজত কেইগৰাকীমান ছাত্ৰীক দেখা গৈছে। ইয়াতে আমি ছাত্ৰীসকলৰ পৰা জানিবলৈ যত্ন কৰিম। পোনপ্ৰথমতে স্বাগতম জনাইছোঁ তোমাক প্ৰাগজ্যোতিষপুৰ লাইফত। ধন্যবাদ। আৰু আমি আজি দীৰ্ঘদিনৰ পৰা আখৰাচুৰ দাবী কৰি আহিছে যে পাতানি হ'ব লাগে, পাতানি পিন্ধি আহিব হৈছে, কেনেকুৱা লাগিছে? বহুত ভাল অনুভৱ হৈছে। ইহঁতে ইমান দিনৰ পৰা মানে চেষ্টা কৰি আহিছে, দাবী কৰি আছিল যে পাতানি হ'ব লাগে কোচ ৰাজবংশীৰ। আজিতো আমি কলেজত পিন্ধি আহিব পাই মানে বহুত ভাল লাগিছে, নিজৰ জাতিটোৰ পৰিচয় দিব এটা পাইছোঁ, সেইটোৰ কাৰণে বহুত ভাল লাগিছে। ইতিমধ্যে আখৰাচুৰ দীৰ্ঘদিন ধৰি বহুদিনৰ পৰা চেষ্টা চলাই আছিল যে আমাৰ মহাবিদ্যালয়খনত এটা ৰাজবংশীসকলৰো কিন্তু এটা পাতানি হ'ব লাগে বুলি দাবী জনাই আহিছে। তেখেতসকলক আখৰাচুক কি জনাবা? তেখেতসকলক ধন্যবাদ জনাম যে আমাৰ ৰাজবংশীৰ যিটো পৰিচয় সেইটো আমাক বঙাইগাঁও মহাবিদ্যালয়ত দিবলৈ মানে সুবিধা দিছে, সেইটোৰ কাৰণে বহুত ভাল লাগিছে। নিজে কেনেকুৱা লাগি আছে যে আমি এনে নহ'লে বা তো বেলেগ ড্ৰেছত আহিব লগা হ'ল হয়, ইউনিফৰ্মত, আজি যিহেতু পাতানিখন পিন্ধি আহিছা, কেনেকুৱা অনুভৱ, কেনেকুৱা লাগিছে? ভাল অনুভৱ হৈছে বহুত, আৰু ইমানখিনি কৰি দিলে সেইটোৰ বাবে ধন্যবাদ। আৰু আখৰাচুৰ মানুহখিনিও আগবাঢ়ি যাওক, যিটো কাম মানে চেষ্টা কৰি যায় সেইখিনি সফল হৈ যাওক। এনেকুৱা ভাবা নেকি যে আমি আখৰাচুৰ পাতানিখন পিন্ধাৰ পিছতো কিবা মনত খোকোজা লাগি আছে নেকি যে খোকোজা লগা নাই, কিন্তু কিছুমান আছে যে অলপমান পিন্ধিবলৈ অসুবিধা কৰি আছে, কিন্তু সেইখিনি আমি নিজেও বুজি কিনে পিন্ধাৰ কাৰণে চেষ্টা কৰিব লাগে, কাৰণ নিজৰ জাতিটোৰ সংস্কৃতি বা যিখিনি হিষ্টৰী আছে পিছৰ সেইখিনি আমি আগলৈ বচাই ৰাখিবলৈ চেষ্টা কৰিব লাগে। এতিয়া
বহুতকে দেখা গৈছে যে কিছুমানে হালধীয়া পাতানি পিন্ধে বা এনেকুৱা ধৰণৰ এইখিনিতে তোমালোকৰ কিবা আছে নেকি? সেইটো একো নাই মানে আমাৰ যিটো পূৰা জাতীয় পোচাক সেইটো হালধীয়া আৰু সেউজীয়া, কিন্তু ইয়াতে কলেজত পিংক আৰু মানে ব্লেকটো আছে তো সেইটো মিলাই কিনে আমাৰ এইটো দি দিছে, এনেই ঠিকে আছে, বেলেগ একো প্ৰব্লেম নাই, কিন্তু পাতানিটো পিন্ধিব পাইছোঁ না, সেইটো কাৰণে বহুত ভাল লাগিছে। নিজে গৌৰৱ কৰি আছে। গৌৰৱটো হ'বই না, জাতিটো বচাই ৰাখিবৰ কাৰণে পিন্ধি আহিব পাৰিছোঁ। আচ্ছা, এতিয়া আমি আৰু এগৰাকী ছাত্ৰী আমাৰ মাজত আছে, আমি ছাত্ৰীগৰাকীৰ পৰা জানি ল'ম কেনেকুৱা অনুভৱ হৈছে, কেনেকুৱা আচলতে বহু দিনৰ পৰা দীৰ্ঘদিনৰ পৰা আঁকৰা চুই দাবী কৰি আহিছিল, আজি পাতানিখন পিন্ধি আহিব পাৰিছে, কেনেকুৱা অনুভৱ হৈছে? অনুভৱ মানে খুবেই ভালেই হৈছে। আমি বঙাইগাঁও মহাবিদ্যালয়ত মানে আমি নিজকে ৰাজবংশী বুলি পৰিচয় দিব পাৰিছোঁ চবৰে আগত, আৰু আমি বিচাৰোঁ যে আমাৰ ৰাজবংশী মানুহ যিবিলাক আছে চবেই যাতে পাতানি পৰিধান কৰি আহে, সেইটোৱে আৰু মানে খুবেই ভাল লাগিছে পাতানিটো পিন্ধি। এইটোৱে ইতিমধ্যে জানিবলৈ পাৰিছোঁ ইয়াতে যিসকল ৰাজবংশীৰ পাতানি পিন্ধি আহিছে তেখেতসকলে আচলতে আনন্দত খুব উল্লাস হৈছে, আৰু এগৰাকী আমাৰ মাজত ছাত্ৰী আছে, কেনেকুৱা লাগিছে আজি তোমাৰ? বহুত ভাল লাগিছে। কিবা ক'ব বিচাৰিবা নেকি প্ৰাগজ্যোতিষপুৰ লাইফৰ জৰিয়তে? মানে আমাৰ বঙাইগাঁও কলেজৰ যিখিনি ষ্টুডেণ্ট আছে, আমাক ৰাজবংশীখিনি আমাক দেখিয়েহে বেলেগে পিন্ধিব। আমি আৰু শেষত কেইবাটাও কথা জানিব বিচাৰিম। আচ্ছা, এতিয়া তোমাক প্ৰাগজ্যোতিষপুৰ লাইফৰ পৰা সকলোৱে চাই আছে, তুমি কিবা জনাব বিচাৰা নেকি ইয়াৰ জৰিয়তে কোচ ৰাজবংশীসকলৰ যিমানখিনি মানুহ আছে সিহঁতক কি জনাব বিচাৰিবা? সিহঁতকো জনাব বিচাৰোঁ যে নিজৰ যেনেকুৱা বড়োসকলে সিহঁতেও মানে নিজৰ জাতিখিনি বচাই ৰাখিবলৈ চব কলেজতে দখনা পিন্ধে না, তো আমাৰো সেইখিনি মানে কোচ ৰাজবংশীৰ কাৰণে আমাৰো পাতানিখন পৰিধান কৰিব লাগে। আৰু কিছুমান আছে যে মানে ল'ৰাবিলাকো ধুতি পিন্ধিব কয়, কিন্তু সেইটো ল'ৰাবিলাকৰ কাৰণেতো কলেজত নচলে না, কাৰণ বড়ো ছোৱালীবিলাকেতো ল'ৰাবিলাকক নকয় যে সিহঁতৰ ড্ৰেছটো পিন্ধিয়া, তো সেইটোও এবাৰ বুজিব লাগে। পাতানিখনতো আমি এই শ্বৰ্ট স্কাৰ্ট বাকী সেনেকুৱাতো পিন্ধি অহা নাই না, লঙে আছে, তো ছেম না, নিজৰ জাতিটোক বচাই ৰাখিবৰ কাৰণেতো পিন্ধি অহা, সেইটো কোনেও জোৰ জবস্তি ফ'ৰ্চ কৰিব নোৱাৰে না যে পিন্ধি আহিবই লাগিব।